হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোলৈকে দীপাৱলী আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ ইনষ্টেণ্ট জেলেপি ৰেচিপি। আপোনালোক বহুতে চাগে বনাব জানে, তথাপিতো মই কেনেদৰে বনাইছোঁ সেইটোকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। জেলেপিটো খাবলৈ বহুত টেষ্টি হৈছিলে আৰু ক্ৰিস্পি হৈছিলে। এয়া চাওকচোন, আমাৰ ঘৰত সকলোৱে খাই বহুত ভাল পালে, সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ইয়াৰ বাবে মই চাহ খোৱা কাপেৰে 1 কাপ ময়দা লৈছোঁ। তাৰপিছত মই ইয়াত 1 চামুচ মধুৰিআমৰ ঘি যোগ কৰিছোঁ আৰু এইখিনি এনেদৰে সানি দিছোঁ। ঘিউ দিলে টেষ্টটো বহুত ভাল হয়, সেইকাৰণে মই ঘিউ দিছোঁ। ৰিফাইন তেলো ইউজ কৰিব পাৰে আপোনালোকে। ঘিউ আৰু ময়দাখিনি ভালদৰে সানি ল'ব লাগে। হাতেৰে সানিলেহে ভাল হয়, সেইকাৰণে মই হাতেৰে সানিছোঁ। এতিয়া ইয়াত মই 1 কাপমান পানী লাহে লাহে যোগ কৰিছোঁ। কাৰণ যদি বেটাৰটো ডাঠ বা পাতল হয় তেতিয়া আমাৰ জেলেপিটো একেবাৰে ভাল নহ'ব। সেয়েহে মই বেটাৰৰ জোখটো আন্দাজমতে ৰাখিবলৈ পানীখিনি লাহে লাহে দি আছোঁ। ইয়াত মই নৰ্মেল পানীয়ে ইউজ কৰিছোঁ। এইদৰে মই কেইবাবাৰো পানী যোগ কৰিছোঁ আৰু হাতেৰে ভালদৰে ফেটি আছোঁ। সাধাৰণতে মিঠাই দোকানত যিবোৰ জেলেপি বনোৱা হয় তাত আগদিনাখনেই এনেদৰে ফেটি পিনে ৰাখি দিয়া হয়, কিন্তু আমি যিহেতু ইনষ্টেণ্ট জেলেপি বনাম সেইকাৰণে ভালদৰে হাতেৰে সানি সানি লৈছোঁ। এই কনচিষ্টেঞ্চিটো আপোনালোকে দেখিব পাৰিছে চাগে, ধৰিব পাৰিছেনে? বেটাৰটো এনেকৈ ওপৰৰ পৰা পেলাই দিলোঁ, এনেকৈ পৰি আহিব লাগে। এয়া চাওকচোন, ধৰিব পাৰিছে নিশ্চয়। এইখিনিতে আমি এতিয়া এই বেটাৰটো ঢাকি 10 মিনিটমান ৰেষ্ট দিম। আমি এনেদৰে ঢাকি 10 মিনিটমান ৰেষ্ট দিম। এতিয়া মই চুগাৰ চিৰাপটো বনাব লৈছোঁ। চুগাৰ চিৰাপৰ কাৰণে মই সেই একেটা কাপেৰে 1.5 চামুচ চেনি লৈছোঁ, 1.5 কাপ চেনি লৈছোঁ আৰু 1 কাপ পানী যোগ কৰিছোঁ। এতিয়া গেছটো জ্বলাই এইখিনি ভালদৰে উতলিবলৈ দিব লাগিব। এই চুগাৰ চিৰাপত মই এতিয়া অলপমান ইলাচি পাউডাৰ যোগ কৰিম। এয়া ইলাচি পাউডাৰ, এতিয়া গোন্ধটো ভাল হয়। দি দিলোঁ। লাহে লাহে উতলি আহিছে চেনি পানীখিনি, আৰু ইয়াত মই অলপ অৰেঞ্জ ফুড কালাৰ দিছোঁ। এইটো কেকত ইউজ কৰা কালাৰটো দি দিছোঁ। এয়া চাওকচোন, আপোনালোকে আৰু অকণমান ৰঙো দিব পাৰে। এইটো অলপ বহুত বেছি ডাঠ হোৱা নাই ৰংটো, আৰু অকণমান ৰং ইউজ কৰিব পাৰে। এয়া এইখিনি উতলি আহিছে।
কিন্তু চেনি পানীখিনি বেছি ঘন হ'ব নালাগে আৰু তাঁৰ বান্ধিব নালাগে। অকণমান হাতত লগা নিচিনা ডাঠ ভাৱটো আহিলেই হ'ব। এয়া উতলি আহিলে এতিয়া আমাৰ এইখিনি হৈ গৈছে। ইয়াত মই 1 পেকেট ইনো দি দিছোঁ। ইনো দিয়াৰ লগে লগে এই বেটাৰটো ফাৰ্মেণ্টেশ্যন হ'বলৈ ধৰে আৰু লগে লগে এনেদৰে আমি সোনকালে ফেটি দিব লাগিব। এয়া বেটাৰটো ফুলি আহিছে। ইনো যোগ কৰাৰ পিছত 3-4 মিনিট এনেদৰে ভালদৰে ফেটি ল'ব লাগিব। তাৰপিছত মই এটা পাইপিং বেগ গিলাচত এনেদৰে ফিট কৰি লৈছোঁ আৰু ইয়াত বেটাৰটো ঢালি দিছোঁ। পাইপিং বেগৰ সলনি আপোনালোকে বেলেগ পলিথিন ইউজ কৰিব পাৰে, আপোনালোকৰ সুবিধামতে ল'ব। নাইবা চচৰ বটলতো ল'ব পাৰে, সৰু চচৰ বটলবিলাক যে পোৱা যায় হোটেলত, সেইবিলাকো ল'ব পাৰে। এতিয়া ইয়াত পেকেটটো এনেদৰে মোহাৰি দিব লাগে যাতে তাত এয়াৰ বাবল নাথাকে। এয়া এতিয়া আগটো কাটি লৈছোঁ। আগটো আপোনালোকে যিমান ডাঠ বা পাতলকৈ জেলেপীটো খাব বিচাৰে সেইটো জোখত কাটিব লাগিব। এতিয়া কেৰাহীত তেল গৰম কৰি, তেলখিনি বহুত বেছি গৰম হ'ব নালাগে, মই এনেদৰে জেলেপীৰ বেটাৰটো দি দিছোঁ। খুব বেছি গৰম কৰিব নালাগে তেলখিনি, আৰু জেলেপী তেল ভাজিবলৈ ফ্লেট মানে এনেকুৱা পেন ইউজ কৰিব আপোনালোকে। আৰু তেল বহুত মোৰ বৰ ভাল হোৱা নাই প্ৰথমকেইটা। গেছটো আপোনালোকে মিডিয়ামৰ পৰা ল' মাজত ৰাখিব, হাই ফ্লেমত নাভাজিব। এয়া মই জেলেপীকেইটা উঠাই দিলোঁ। খুব বেছি ৰঙা হ'বলৈ দিয়া নাই। আৰু অকণমান ভাজিব পাৰিলোঁহেঁতেন, কিন্তু প্ৰথমকেইটা মই ভালদৰে আন্দাজ নাপালোঁ, সেইকাৰণে অকণমান আগতীয়া হ'ল মোৰ। এতিয়া মই গৰম চেনি পানীত লগে লগে সুমুৱাই দিছোঁ, ভৰাই দিছোঁ। এয়া ইয়াত 1 মিনিটমানেই থ'ব লাগে, ইয়াতকৈ বেছি থ'ব নালাগে চেনি পানীত। বেছি দেৰি থ'লে ঢিলা হৈ যাব পাৰে। এয়া আমাৰ জেলেপী ৰেডি হৈ গৈছে। নহয়নে বাৰু সহজ? আপোনালোকেও নিশ্চয় ট্ৰাই কৰিব আৰু কেনেকুৱা পালে জনাব। আমাৰ জেলেপী কিন্তু ঘৰত খুব ভাল হৈছিলে খাবলৈ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।